আপচুৰ সভাপতি দীপেন বড়োৱে ঘোষণা কৰিছে যে ছাৰ মানে সকলোৰ সমৰ্থনত এটা সমষ্টি দিলে তেওঁ নিৰ্বাচন খেলিব। BPF সমৰ্থন দিব নাই ছাৰ। কাৰ সমৰ্থন? কংগ্ৰেছো দিব লাগিব, বিজেপিও দিব লাগিব, অল পাৰ্টি, CPM, CPI, UDF, BPF, কংগ্ৰেছ, বিজেপি আৰু কি পাৰ্টি আছে অসমত? 12-13টা ৰাইজৰ দল আছে। সকলোৰে সাপোৰ্ট এটা বিচাৰিছে স্যাৰ। সকলোৰে সাপোৰ্ট বিচাৰিছে এটা কমফৰ্ট মানে এটা সমষ্টি বিচাৰিছে। ক'ত বা আছে এনেকুৱা সমষ্টি? মইতো দেখা নাই এনেকুৱা সমষ্টি। সব পলিটিকেল পাৰ্টিয়ে সমৰ্থন কৰা এনেকুৱা সমষ্টি মই পোৱা নাই আজিলৈকে। কংগ্ৰেছ সাপোৰ্ট, অল সাপোৰ্ট মানে কংগ্ৰেছো দিব লাগিব, UDF দিব লাগিব, BPF দিব লাগিব, বিজেপিও দিব লাগিব, UPPL দিব লাগিব বা ৰাইজৰ দল দিব লাগিব। বহুত পলিটিকেল পাৰ্টি আছে। এনেকুৱা ইমান ভাল চিট মই আজিৰ দিনত অসমত বিচাৰি পোৱা নাই। মই আজি মহিলাসকলৰ কাৰণে সুখবৰ, 40 লাখ মহিলাই আজি 9,000 টকাকে পালে। এইটোতো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে কেতিয়াবাই ঘোষণা কৰিছে। আজি 10 তাৰিখ মাৰ্চ 9,000কে আমাৰ কি কয় এইটো অৰুণোদয় পোৱা সকলৰ কাৰণে 9,000কে দিয়া হ'ব বুলি। এইটো আজিৰ দিনৰ কথা নহয়। CM ছাৰে 1 মাহ 2 মাহ আগৰ পৰাই এনাউন্স কৰি আছে। খুব ভাল। মুঠতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আই মাতৃ মহিলাসকলৰ ওপৰতো বহুত গুৰুত্ব দি পেলাই ইহঁতক আগুৱাই লৈ যাবৰ কাৰণে কি কৰিব লাগে কৰি আছে। স্পৰ্টছৰ হওক, মুঠতে এভৰিথিং। ছাৰ দীপেন বড়োৱে ছাৰ আমন্ত্ৰণ জনালে আপোনাৰ এইটো সন্মান জনাম বুলি কৈছে যোৱাকালি। সি হ'ল আপচুৰ মানুহ, মই হ'ল পলিটিকেল পাৰ্টিৰ মানুহ। এই আপচু মানুহে পলিটিকেল মানুহক আমন্ত্ৰণ জনাব পাৰে, এইটোতো পলিটিকেল হৈ গ'ল। পলিটিকেল পাৰ্টিত যদি আপুনি আমন্ত্ৰণ জনায় তেওঁ সন্মান জনাম বুলি কৈছে যোৱাকালি কৈছে ছাৰ। মোক মাৰো যাম বা নিচিনা ভাবিছে মোক পূৰ্বক ভাবিছে। মই আজি আহক বুলি ক'ব, সি অহাকালি মই কিয় যাম, এইটো মই যাম বা পূৰ্বক। ইমান পূৰ্বক ভাবিছে মোক। মই আমন্ত্ৰণ কৰিলে আহিব বুলি। এইবিলাক কথা মই জিন্দগী বিশ্বাস নকৰো। ডেঞ্জাৰ মানুহ। প্ৰমোদ বড়োৱে বিভিন্ন অভিযোগ আনি আছে আপোনাৰ ওপৰত। আপোনাৰ যি আপুনি চলাই আছে আপোনাক ভয় খাইছে নেকি ছাৰ? বা UPPL ধ্বংস হৈ যাব? নাই। মই এইবিলাক একো হিচাপ নকৰো। ৰাজনীতিত একজনে একজনক গালি দিব। এতিয়া প্ৰমোদ বড়ো মোক গালি দি থাকিব, ইয়াৰ কাম সেইটোৱেই হ'ব। কাকো চিনি নোপোৱা এই প্ৰমোদ বড়ো, সি নিজে প্ৰেচিডেণ্ট হয়। দল চালাব লাগিছিল, সি জাগাতে থাকি